যে পদ্ধতিতে কোনো 14 বছর অধিকের বড় প্রাণীকে অন্য পদার্থের সাহায্যে বিচ্ছিন্ন করে প্রয়োজন পদ্ধতিতে বলা থাকে অপরিমাপ প্রিপারেশন বলে। ব্যবহৃত অপর পদ্ধতিকে অপরিমাপ প্রিপারেশন এজেন্ট বলে। সাধারণত অদক্ষতার সঙ্গে সাধারণ আইন বিশিষ্ট এবং বিস্তার মাধ্যমে দ্রবণীয় এবং তরল পদ্ধতিকে অপরিমাপ পদার্থ হিসাবে অৰ্থ হ'ল ৰঙা সাগৰ 10,000 বাৰ ৰিভাইজ কৰা হৈ গ'ল এইবাৰ অকল পৰীক্ষা দিয়াৰহে কথা আৰু চাওঁচোন টিভিটো অন কৰি চাওঁ এই মুহূৰ্তৰ সকলোতকৈ বিগ ব্ৰেকিং নিউজটো হ'ল কৰোনাৰ প্ৰভাৱ বঢ়াৰ বাবে এইচএছকে ধৰি সকলো পৰীক্ষা বাতিল কৰি দিয়া হ'ল মোৰ সাফল্যৰ পিছত 24 ঘণ্টাৰ ভিতৰত 23.5 ঘণ্টাই মই পঢ়িছিলোঁ নাটক মাৰি ক'লো হয় যে এনেকুৱা ৰিজাল্ট এটা কৰিম বুলি মই কেতিয়াও ভবাই নাছিলোঁ This is not fair এই পঢ়িবই বহিছোঁ আৰে গোটেই কথাটোতো শুনি ল জানো চবেই অকল পঢ়া আৰু পঢ়া সেইটোৱে কৰি আছোঁ আৰে মই ক'ব বিচাৰিছোঁ যে তহঁতৰ পৰীক্ষা কেনচেল নহয় আৰু বাতিল কৰি দিয়া হ'ল হে কি ক'লা তহঁতৰ পৰীক্ষা কেনচেল কি ক'লা আকৌ এবাৰ কোৱাচোন ক'লো নাই তহঁতৰ পৰীক্ষা কেনচেল কৰি দিলে বুলি শুনি নাপাওঁ নেকি হেল্ল' বন সুৰক্ষা কেন্দ্ৰ ইয়াতে এটা পাগল বান্দৰ সোমাই গৈছে প্লিজ আহি অলপ লৈ যাওকহি की हो आस आस कोई अरमा हो जो खास खास आशाएं এই মুহূৰ্তৰ সকলোতকৈ বিগ ব্ৰেকিং নিউজটো হ'ল কৰোনাৰ প্ৰভাৱ বঢ়াৰ বাবে এইচএছকে ধৰি সকলো পৰীক্ষা বাতিল কৰি দিয়া হ'ল যা 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 ঠিক চালা চব কষ্ট এনেই গ'ল এইকাৰণেতো মই কনফাৰ্ম হৈ আছিলোঁ যে পৰীক্ষা হ'বনে নহয় এনেই ইটোতো চাই নকল পাব নালাগে চালা হেল্ল' আৰে ভাই কি কৰি আছ কিনো কৰিম সুখ পালন কৰিছোঁ কোন মৰিলে আকৌ মোৰ মানসিকতা চব আশা শেষ এশৰ ভিতৰত এশ পোৱা আশা আশাই হৈ ৰ'ল সমাজৰ আগত মই কেনেকৈ মোক দেখুৱাম এতিয়া আৰে ভাই তোক ভাল নম্বৰে দিব আগৰ পৰীক্ষা কেইটাতচোন ভাল নম্বৰে পাইছিলি এইকেইটাতো ভাল নম্বৰে পাবি কিয় ইমান টেনশ্যন লৈ আছ নাই মই চব ছাবজেক্টতে এশৰ ভিতৰত এশ বিচাৰোঁ ভাই ফোনটো ৰাখ নেকি তোৰ কথা শুনি মোৰ আগফালে পিছফালে দুই জেগাতে লাগিছে ঠিক আছে দে পাছ কৰিলে হয় থাক আকৌ এশ লাগে হেল্ল' আৰে ভাই কলেজ লাইফ আৰম্ভ হ'বলৈ হৈ গ'ল কি কৰি আছ কি তই পঢ়ি আছ কি পঢ়ি আছ তই এতিয়া যি এক্সামবিলাক বাকী আছে সেইবিলাকেই পঢ়ি আছোঁ হয় শুনিছোঁ যে পৰিস্থিতি ভাললৈ আহিলে বোলে পৰীক্ষা আকৌ পাতিব পাৰে আৰু যদি সেইটোও নহয় মই আকৌ নেক্সট ইয়াৰ এইচএছ দিম কিন্তু মই টপ কৰিবই লাগিব এশৰ ভিতৰত এশ আনিবই লাগিব মই হেল্ল' ছাৰ কোৱা ছাৰ এক্সাম কেনচেল কৰি দিলে নহয় শুনিলোঁ ময়ো
কিনো কৰা যায়, যিহে পৰিস্থিতি আৰু কি কৰিবা আৰু। অঁ বাই দ্য ৱে ছাৰ, আপুনি পে'টিএম ইউজ কৰে ন? অঁ কৰোঁ, কিয়? তেনেহ'লে ছাৰ পূৰা 1 বছৰৰ টিউশ্যন ফিজ আপোনাৰ 6,000 টকা আৰু নোট চ'চৰ জেৰক্স মিলাই 2,000 টকা, আৰু ৰাতিপুৱা একো নাখাই নেমেলি চাইকেল চলাই আলুৰ বস্তাৰ নিচিনা বেগকেইটা বুকি বুকি আপোনাৰ ওচৰত পঢ়িবলৈ গৈ কষ্ট কৰাৰ মূল্য হৈছে 2,000 টকা, আৰু টোটেল হ'ল আপোনাৰ 10,000 টকা। কি কৈ আছা তুমি এইবিলাক? আৰু ছাৰ যোনটো নাম্বাৰ দি মই আপোনাক ফোন কৰিছোঁ সেইটোৱে হ'ল মোৰ পে'টিএম নাম্বাৰ। চ' প্লিজ 10,000টো যাতে তাতে পঠিয়াই দিয়ে, কাৰণ কৰোণা কাল, এক্সাম কেঞ্চেল, পইচা ৰিটাৰ্ণ। থেংক ইউ ছাৰ, পঠিয়াই দিব দেই, ৰাখিছোঁ। হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰক, খুব শ্বেয়াৰ কৰক, আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই সেইটো কমেণ্টত জনাওক, আৰু এক্সাম বাতিল কৰাক লৈ আপোনালোকৰ কি মতামত আছে সেইটোও মোক কমেণ্টত জনাওক, আৰু যাতে সকলোৱে ক'ভিডৰ প্ৰট'কলবিলাক মানি চলে, মাস্ক পিন্ধে, সঘনাই চেনিটাইজ কৰে হাতকেইখন, আৰু যাতে প্ৰয়োজন নহ'লে বাহিৰলৈ ওলাই নাযায়, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' লগ পাম তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত। থেংক ইউ ছ' মাছ এণ্ড লাভ ইউ অল।